ছাত্ৰ ছাত্ৰীসকল, যোৱা পাঠত আমি তেজেৰে কমলাপতি বৰগীতটোত প্ৰথম পাঠটি আলোচনা কৰিলোঁ। আজি আমি আলোচনা কৰিম ইয়াৰ ক্ৰিয়াকলাপৰ প্ৰশ্নসমূহৰ ওপৰত। তোমালোকৰ প্ৰথম ক্ৰিয়াকলাপ দিয়া আছে, বৰগীতটো শুদ্ধ আৰু স্পষ্ট উচ্চাৰণে গাওঁ আহা। আৰু দ্বিতীয় প্ৰশ্নটো আছে, বৰগীতটো শুদ্ধ আৰু স্পষ্টভাৱে পঢ়া। গতিকে এইকেইটা তোমালোকে নিজে কৰিবা। 3 নম্বৰ প্ৰশ্নটোলৈ আমি আহিছোঁ। প্ৰশ্নটো হ'ল, তলৰ প্ৰশ্নসমূহৰ উত্তৰ কোৱা আৰু লিখা। ক, বৰগীত ৰচনা কৰা মহাপুৰুষ দুজনৰ নাম কি? উত্তৰ, বৰগীত ৰচনা কৰা মহাপুৰুষ দুজনাৰ নাম হ'ল শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱ। খ, তেজেৰে কমলাপতি নামৰ বৰগীতটোৰ ৰচক কোন? উত্তৰ, তেজেৰে কমলাপতি নামৰ বৰগীতটোৰ ৰচক শ্ৰী শ্ৰী মাধৱদেৱ। গ, তিমিৰ ফেৰিয়া কি বাজ হয়? উত্তৰ, তিমিৰি ফেৰিয়া ৰবিৰ কিৰণ বাজ হয়। ঘ, যশোদাই কৃষ্ণক পুৱা কিয় জগাইছিল? যশোদাই কৃষ্ণক পুৱাই গৰু চৰাবলৈ জগাইছিল। প্ৰশ্ন নম্বৰ 4, তলত দিয়া পদ দুষাৰিত কোনে কাক কি কৈছে? নিজৰ কথাৰে লিখা। নন্দ গেল বাথানে গোৱাল গেল পাল, সুৰভি চাৰিতে লাগে উঠৰে গোপাল। ইয়াত নন্দ গেল বাথানে গোৱাল গেল পাল, এই কথাষাৰ যশোদাই কৃষ্ণক উদ্দেশ্যি কৈছে। নন্দ গেল বাথানে, নন্দ গৰু লৈ গ'ল, গৰু খুটিলৈ গ'ল, আৰু গোৱালসকলেও গৰু লৈ ইতিমধ্যে চৰাবলৈ গ'ল। আৰু তুমিও আমাৰ সুৰভি গাইজনী চৰাবৰ কাৰণে উঠিব লাগে। এতিয়া 5 নম্বৰ প্ৰশ্নটো হ'ল, শব্দ সম্ভাৰ আৰু অভিধান চাই তলৰ শব্দবোৰৰ অৰ্থ লিখা। কমলাপতি, কমলা মানে লক্ষ্মী, পতি মানে গৰাকী বা স্বামী। কমলাপতি মানে হ'ল লক্ষ্মীপতি। তিমিৰ, তিমিৰ মানে আন্ধাৰ। ডাকে মানে মাতে, ব্ৰজবধূ মানে ব্ৰজৰ বোৱাৰীসকল। শতপত্ৰ মানে পদুম ফুল বুজাইছে, পদুম ফুলৰ 100টা পাহি থাকে, সেইকাৰণে পদুম ফুলক বুজাইছে পদুম ফুল। ভ্ৰমৰ, ভোমোৰা, ত্ৰিজগত মানে 3 জগত, অৰ্থাৎ স্বৰ্গ মৰ্ত্য পাতাল। ৰয়নী মানে ৰজনী বা ৰাতি। ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি 6 নম্বৰ প্ৰশ্নটোৰ লৈ যাম। বৰগীতটোত প্ৰকাশ পোৱা পুৱাৰ প্ৰাকৃতিক দৃশ্যটি বৰ্ণনা কৰা। তেজেৰে কমলাপতি বৰগীতটিত প্ৰকাশ পোৱা প্ৰাকৃতিক দৃশ্যটি হ'ল, যেতিয়া আন্ধাৰ ফালি সূৰ্যৰ বগা কিৰণে পূবে ঢলফাট দিয়ে, সেই পোহৰত প্ৰকৃতি জগত সাৰ পাই উঠে। সেই সময়ত পুখুৰীত থকা পদুম ফুলৰ ওপৰত ভোমোৰাই উৰি উৰি মধুৰ গুঞ্জনেৰে মনোমোহা দৃশ্যৰ অৱতাৰণা কৰে। আজিলৈ ইমানতে ভিডিঅ'টি সামৰণি মাৰিলোঁ। অহা ভিডিঅ'ত আমি এই পাঠটিৰ বাকী চোৱা অংশ আলোচনা কৰিম।